নমস্কাৰ, মই ববিতা শইকীয়া অসমীয়া সাজপাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক কেইযোৰমান কটনৰ মেখেলা চাদৰ আৰু কেইখনমান পকোৱা সূতাৰ চাদৰ। তেতিয়াহ'লে বলকচোন দেৰি নকৰি আজি কালেকশ্যনসমূহৰ মাজলৈ যাওঁ। আজি প্ৰথমতেই দেখুৱাম আপোনালোকক পকোৱা সূতাৰ চাদৰ। চাওক এইখন হ'ব ব্লু কালাৰৰ পাৰীত পকোৱা সূতাত বোৱা হৈছে এই চাদৰ কেইখন আপোনালোকে ল'ব পাৰিব। এইখন চাওক চিম্পল, গৰমত পিন্ধিবৰ বাবে খুবেই ধুনীয়া হ'ব আৰু যিসকলে বিশেষকৈ ঘৰত মেখেলা চাদৰ পিন্ধে তেওঁলোকৰ বাবে এই চাদৰ কেইখন ডেইলি ইউজৰ কাৰণে খুব ভাল হ'ব। চাওক ব্লু কালাৰত আছে এনেকৈ ব্লু কালাৰৰ পাৰী আৰু আঁচলটো এইটো এনেকৈ চিম্পলকৈ কৰা হৈছে। পকোৱা সূতাৰ চাদৰ হ'ব এইবিলাক। চাদৰখন মই মেলি দেখুৱাইছোঁ চাওক। এইখন চাওক চিম্পল হ'ব, একেবাৰে চিম্পল, দামো কম হ'ব, ইয়াৰ যথেষ্ট কম হ'ব দাম। আপোনালোকে ল'ব পাৰিব চাদৰ কেইখন। চাওক এই চাদৰখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 300 টকাত, অনলি 300 ৰুপিজত। যদিহে পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰি চাদৰসমূহ বুকিং কৰিব পাৰিব। এইখন আছে চাওক গ্ৰীণ কালাৰ পাৰীত হ'ব চাদৰখন। এইখন চাওক গ্ৰীণ কালাৰ পাৰীত এনেকৈ গ্ৰীণ কালাৰেৰে আঁচু মৰা হৈছে চাদৰখন। এইখন চাওক আপোনালোকে ল'ব পাৰিব। এই চাদৰ কেইখন আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 300 ৰুপিজত, মাত্ৰ 300 টকা। যদিহে পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। এনেকুৱা আৰু বহুতখিনি চাদৰ আছে আমাৰ। চাওক এইখন আছে ৰেড কালাৰ পাৰীত। চাওক আঁচলটোতো এনেকৈ ৰেডেৰে কৰা হৈছে, চিম্পুলকৈ বোৱা হৈছে। গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব এই চাদৰ কেইখন। আপোনালোকে ল'ব পাৰিব, প্ৰাইচ আহিব 300 ৰুপিজ। এনেকুৱা আৰু বহুতখিনি আছে। চাওক এইখন আছে ব্লু কালাৰত আৰু যিসকলৰ স্কুলীয়া ইউনিফৰ্ম, আমি আগৰ দিনত চাদৰ মেখেলা পিন্ধি স্কুললৈ গৈছিলোঁ। আজিকালি দেখিছোঁ নিকেতনবিলাকত আকৌ নতুনকৈ আহিছে এই সংস্কৃতিটো, চাদৰ মেখেলাৰ সংস্কৃতিটো। 4 দিন চাদৰ মেখেলা আৰু 2 দিন চুৰিদাৰ। যিসকলে ইউনিফৰ্মৰ কাৰণে চাদৰ বিচাৰি আছে তেওঁলোকেও ল'ব পাৰিব। এই চাদৰ কেইখন ডেইলি ইউজৰ কাৰণে খুবেই ধুনীয়া হ'ব, বিশেষকৈ গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব। এইখন আছে চাওক, এইখন আছে ৰেড কালাৰ। এইকেইখন এনেকুৱা আৰু বহুতখিনি চাদৰ আছে, আপোনালোকে ল'ব পাৰিব। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। এইবাৰ দেখুৱাইছোঁ কটন প্ৰিণ্টেড কেইযোৰমান মেখেলা চাদৰ। আহকচোন দেখুৱাওঁ। এইকেইযোৰ হৈছে কটন যোৰাত স্ক্ৰীন প্ৰিণ্টিং কৰা মেখেলা চাদৰ। স্ক্ৰীন প্ৰিণ্টিং মানে হৈছে, সহজ ভাষাত কৈছোঁ মই, ফেব্ৰিক কৰা যোৰা। আমি যে আগতে ঘৰত বনাওঁ ফেব্ৰিক কৰা যোৰাবিলাক, সেই ফেব্ৰিক কৰা যোৰা এইবিলাক যেনিবা স্ক্ৰীনত কৰা হৈছে কাৰণে ইয়াৰ নাম হৈছে স্ক্ৰীন প্ৰিণ্টিং যোৰা। এইখন আহিব ইয়াৰ মেখেলাখন। চাওক প্ৰথমতেই দেখাইছোঁ মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখনত এনেকৈ মেৰুণ কালাৰেৰে ফুল কৰা হৈছে। চাওক মেৰুণ কালাৰেৰে ফুল কৰা হৈছে। ওচৰৰ পৰা মই দেখুৱাইছোঁ, খুবেই ধুনীয়া, গৰমত পিন্ধিবৰ বাবে আৰামদায়ক হ'ব। পিয়ৰ কটনৰ যোৰা এইবিলাক, পিয়ৰ কটন যোৰা তেনেকৈ কৰা হৈছে স্ক্ৰীন প্ৰিণ্টিঙৰ কাম। এইখন হ'ব মেখেলাখন আৰু লগত থাকিব এইখন চাদৰখন। এইখন আহিব চাদৰখন। চাওক চাদৰখনত এনেকৈ মেৰুণ কালাৰেৰে কৰা হৈছে, ঘন ঘনকৈ দিয়া হৈছে। গোটেই পাৰীটোতে এনেকৈ প্ৰিণ্ট কৰা হৈছে। এইবোৰ মই নিজে কৰিছোঁ কাম, আপোনালোকে ল'ব পাৰিব। মোৰ হাতেৰে কৰা যদি এযোৰ কাপোৰ পিন্ধিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব এই কাপোৰসমূহ। এই কাপোৰসমূহৰ প্ৰাইচ আহিব 700 ৰুপিজ। আৰু যদি আপোনালোকে দুযোৰ লওঁ বুলি ভাবে, দুযোৰ কাপোৰ আমাৰ পৰা ল'ব পাৰিব 700 ৰুপিজত। মাত্ৰ 700 টকাত দুযোৰ কাপোৰ ল'ব পাৰিব। আৰু যদি এযোৰ কাপোৰ লওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ল'ব লাগিব 400 ৰুপিজত। শ্বিপিঙৰ কথা থাকে, যিহেতু শ্বিপিং চাৰ্জবিলাক আমাৰ দিব লগা হয়, সেইবাবে শ্বিপিং চাৰ্জৰ কাৰণে এযোৰ কাপোৰ আমি 400 ৰুপিজত দিব পাৰিম। আৰু যদি দুযোৰ লয় তেতিয়াহ'লে শ্বিপিংটো মিলাই আমি 700 ৰুপিজত কাপোৰযোৰ আপোনালোকলৈ পঠিয়াই দিব পাৰিম। যদিহে পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। এইযোৰ আছে হোৱাইটত। চাওকচোন হোৱাইটতো বহুতে বিচাৰে এই কাপোৰবিলাক, সেইকাৰণে মই হোৱাইটত বনাই আনিছোঁ আপোনালোকৰ কাৰণে। এইখন হ'ব চাদৰখন। চাওক এইখন হ'ব চাদৰখন। চাওক চাদৰখনত এনেকৈ মেৰুণ কালাৰতে কৰা হৈছে ফুলবিলাক, আঁচলটো তেনেকৈ বনোৱা হৈছে। চাওক এইটো হ'ব আঁচলটো। চাওকচোন আৰু গোটেই বৰ্ডাৰটো তেনেকৈ ঘন ঘনকৈ প্ৰিণ্ট কৰি দিয়া হৈছে লাইনকৈ। চাওকচোন ল'ব পাৰিব আপোনালোকে, প্ৰাইচ আহিব 400 ৰুপিজ। আৰু যদি দুযোৰ কাপোৰ লওঁ বুলি ভাবে তেতিয়াহ'লে ল'ব পাৰিব 700 ৰুপিজ। যদিহে পচন্দ হৈছে তেতিয়াহ'লে পটাপট স্ক্ৰীনশ্বট লওক আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰক। এইখন হ'ল ইয়াৰ মেখেলাখন।
এইখন হ'ব মেখেলাখন চাওক চিম্পুল যোৰা গৰমত পিন্ধিবৰ বাবে ভাল হ'ব আৰু ডেইলি ইউজৰ কাৰণে কাপোৰ কেইযোৰ খুবেই ধুনীয়া হ'ব এনেকুৱা আৰু আছে চাওক এইযোৰ আছে ৰেডত চাওক ৰেড কালাৰত এনেকৈ চিলভাৰ কালাৰেৰে কৰা হৈছে এইখন আহিব চাদৰখন চাওক চাদৰখনত এনেকৈ কৰা হৈছে ঘন ঘনকৈ এইখন আহিব ইয়াৰ মেখেলাখন খুবেই মৰম লগা যোৰা আপোনালোকে ল'ব পাৰিব প্ৰাইস আহিব 400 rupees এইযোৰ এযোৰ আছে চাওক পিচ কালাৰত আছে কাপোৰযোৰ এইখন হ'ব চাদৰখন চাওক এনেকৈ চিলভাৰ কালাৰেৰে এই ফুলপাহ কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া এপাহ ফুল এই কাপোৰবিলাক মই নিজে কৰিছোঁ মোৰ হাতৰ যদি এযোৰ কাপোৰ আপোনালোকে পিন্ধো বুলি ভাবে তেতিয়াহ'লে এই কাপোৰ কেইযোৰ ল'ব পাৰিব আপোনালোকে প্ৰাইজো একেবাৰে কমত দিছোঁ মাত্ৰ 400 টকা 400 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব যদিহে পছন্দ হৈছে তেতিয়াহ'লে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰি কাপোৰসমূহ বুকিং কৰিব আপোনালোকে COD অৰ্থাৎ কেছ অন ডেলিভাৰী ল'ব পাৰিব যদিহে কেছ অন ডেলিভাৰী লয় তেতিয়াহ'লেও আমাক হোৱাটছআপ কৰি আপোনালোকে জনাব আমি আপোনালোকে দিয়া এড্ৰেছত কেছ অন ডেলিভাৰীত কাপোৰযোৰ পঠিয়াই দিব পাৰিম একে ডিজাইনতে কৰা এইযোৰ আছে চাওক এইযোৰ আছে লেভেণ্ডাৰ কালাৰত চিলভাৰ কালাৰেৰে কৰা হৈছে কাপোৰযোৰ আৰু এইযোৰ আছে পিংক কালাৰত চাওক ডাৰ্ক পিংক কালাৰত হ'ব কাপোৰযোৰ পিংক কালাৰত এনেকৈ চিলভাৰেৰে কৰা হৈছে চাওক ইয়াৰ লগত ব্লাউজৰ পিচ নাথাকিব চাদৰ আৰু মেখেলা আপোনালোকে চাদৰ আৰু মেখেলাহে পাব কাপোৰযোৰৰ লগত ব্লাউজৰ পিচ নাপাব এইযোৰ আছে চাওক এইযোৰত ব্লেক কালাৰেৰে এনেকৈ এইবাৰ ফুলপাহ বনোৱা হৈছে এই কাপোৰযোৰ আছে মুগা ৰঙত আপোনালোকৰ যদি পছন্দ হৈছে ল'ব পাৰে কাপোৰযোৰ ইয়াৰ প্ৰাইস আহিব 400 rupees আৰু যদিহে দুযোৰ কাপোৰ লওঁ বুলি ভাবে তেতিয়াহ'লে ল'ব পাৰিব মাত্ৰ 700 rupeesত 700 টকাত দুযোৰ কাপোৰ ল'ব পাৰিব যদিহে পছন্দৰ যোৰাৰ ভিতৰত পৰিছে তেতিয়াহ'লে দেৰি নকৰি সোনকালে কাপোৰসমূহ বুকিং কৰি ল'ব আজি কালেকশ্যনসমূহ ইমানেই আছিল যদিহে মোৰ কালেকশ্যনসমূহ চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ